এদিন বনালে বহুত দিনলৈকে খাই থাকিব পৰা চাহৰ নাস্তা এবিধ আপোনালোকৰ মাজলৈ লৈ আনিলোঁ। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে ভালেই, মোৰো ভাল। আপোনালোকৰ মাজলৈ আজি মই অন্য এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া দেখিছেনে, কাটা নিমকিখিনি ইমান ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে আৰু খাবলৈ বঢ়িয়া মচমচীয়া হৈছে। তাৰ বাবে লৈছোঁ মই এবাটি আটা আৰু এবাটি লৈছোঁ ময়দা। এতিয়া মই চালি পেলাই মিক্স কৰি ল'ম দুবাটি। যদি কাটা নিমকিত দিয়া যায় কালজিৰা, ইমান যে সোৱাদ হয় খাবলৈ, গোন্ধটোৰ কাৰণে খাবলৈ ভাল লাগে নহয়নে। ইয়াৰ লগত দিছোঁ মই এচামুচ নিমখ আৰু লগতে দিছোঁ মই ৰিফাইনো দি দিছোঁ। মই ভিডিঅ'টো কৰাত প্ৰব্লেম হোৱাৰ বাবে মই ৰিফাইনখিনি দেখুৱাব নোৱাৰিলোঁ। ইয়াতে আপোনালোকে ৰিফাইন দিব, নিদিলে তেতিয়াহ'লে তাৰমানে এঠা এঠা টাইপৰ ভাৱ হয়। এতিয়া মই আধা ঘণ্টাৰ বাবে এনেদৰে ঢাকনি দি ৰাখি দিছোঁ। আধা ঘণ্টা যোৱাৰ পিছত মই ঢাকনিখন খুলি অকণমান মাৰি লৈছোঁ আৰু অকণমান মাৰি লৈ মই এনেদৰে সৰু সৰুকৈ লাড়ু বনাই লৈছোঁ। আমি যেনেদৰে ৰুটি খাওঁ তেনেদৰে লাড়ু বনাই লৈছোঁ। এতিয়া আমি যেনেদৰে ৰুটি খাওঁ তেনেদৰে বেলি ল'ম। প্ৰায় তেনেদৰে বেলি লৈছোঁ। এয়া দেখিছেনে, এয়া ৰুটিৰ দৰে কৰিছোঁ, গপচো কৰা নাই, পাতলো কৰা নাই। এতিয়া মই পিচ পিচ কৰি কাটি ল'ম। এয়া দেখিছেনে, মই এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া মই কোন টাইপৰকৈ কাটি ল'ম। এয়া দেখিছেনে, এয়া কাটি লৈছোঁ। মই কাটাটো দেখুৱাব নোৱাৰিলোঁ, ভিডিঅ' এখন হাতেদি নোৱাৰি কাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া ইমান ধুনীয়াকৈ কাটি লৈছোঁ, এনেদৰে কাটি ল'ব। এতিয়া মই গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ৰিফাইন তেল দি দিছোঁ। ইয়াতে তেল গৰম হোৱাত মই কাটি লোৱা নিমকিখিনি দি দিছোঁ ইয়াতে ফ্ৰাই কৰিবৰ বাবে। এতিয়া মই লাহে লাহে অকণমান এঠা লাগিছে যদিও লাগি নধৰে, কিয়নো মই ৰিফাইন তেল দি দিছিলোঁ, সেইকাৰণে লাগি নধৰে। এয়া দেখিছেনে, পিচ পিচকৈ ওলাই গৈছে। কাটি লোৱা নিমকিখিনি দিওঁতে তেলটো বেছি গৰম হ'ব দিব নালাগে, মিডিয়াম গৰম হ'ব দিব লাগে আৰু লগতে ফাষ্ট মিডিয়াম ফ্লেমতে ৰাখিব লাগে। তেলটো বহুত গৰম হ'লে দিওঁতে তেতিয়াহ'লে পুৰিৰ দৰে ফুলি যাব পাৰে, নিমকিৰ দৰে টাইট নহয়। সেয়েহে তেলটো বেছি গৰম হ'ব দিব নালাগে। নিমকিখিনি সঘনাই লাৰি লাৰি ফ্ৰাই কৰি থাকিব লাগে। দোকানৰ পৰা কিনি আনি খোৱাতকৈ এনেদৰে ঘৰতে বনাই খাব পাৰি। আৰু ঘৰতে বনোৱা বস্তুটো আপোনালোকে নিশ্চয় জানেই কিমান ফ্ৰেছ হয়। দোকানৰ পৰা বনাই অনা নিমকিখিনি কিমান দিনৰ পৰা একে তেলতে ফ্ৰাই কৰি কৰি এনেদৰে বিক্ৰী কৰি থাকে, আপোনালোকে নিশ্চয় জানে সেইটো কথা। বস্তুটো জানিলে সৰহকৈ বনাই ৰাখিব পাৰি আৰু অলপ অলপকৈ খাই থাকিব পাৰি। এয়া দেখিছেনে, মোৰ কাটা নিমকিৰ কালাৰটো আহি গৈছে। এতিয়া মই নমাই দিম, হৈছে প্ৰায়। লগতে নমাই পেলাই আপোনালোকৰ মাজত পৰিৱেশনো কৰিম। 6 বছৰমান আগতে মই মহিলা গ্ৰুপত জইন কৰিছিলোঁ। তেতিয়া মই এনেদৰে কাটা নিমকি বনোৱা শিকিছিলোঁ। আমি পেকেট ছিষ্টেম কৰি বিক্ৰী কৰিছিলোঁ কাটা নিমকিবোৰ। এতিয়া হ'লে গ্ৰুপটো নাই, কোনোবা আছে যদি মই নাজানো, মই ওলাই আহিলোঁ মোৰ প্ৰব্লেমৰ কাৰণে। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু পুৰণীয়া বন্ধু বান্ধৱীসকলক অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ এনেদৰে ছাপোৰ্ট কৰি থাকিব। এতিয়া ৰাখিছোঁ, বাই বাই।